এই জহামালাত উৎপাত নকৰিবি দেই, ৰেজিষ্টাৰ দিবি, মই ৰেজিষ্টাৰ ল'ম তহঁতৰ। এই ৰোল নম্বৰ 1 KKR কলিকাতা নাইট ৰাইডাৰ্ছ। তহঁতৰ এই আমাৰ দিনেইকাক কেপ্টেইনশ্বিপৰ পৰা গুচৌ, বেলেগ সোমো এই মৰগানাত আছে তাক সোমো, এই দিনেইকাই এইবিলাক কাম কৰিব নোৱাৰে বুজিছা। আৰু কথা এটা কওঁ না, তহঁতে যেনেকৈ বেট ধৰা তহঁততকৈ আমাৰ আইতাই আমাৰ আবুই এই জোৰে খোজকাঢ়ে, বাকী চব ঠিকে আছে। মুঠতে এই দিনেইকা যদি কেপ্টেইনশ্বিপত থাকে একোডাল তহঁতে চেম্পিয়ন হ'ব নোৱাৰা। গতিকে এই বেলেগ প্লেয়াৰ দি, আৰু আমাৰ শচীন দা যোৱাকৈ কি ধুনীয়া খেলা খেলি আছে দেখা নাই, আমাৰ দিনেইকা ৰাখছা কেপ্টেইনশ্বিপত। 2 নম্বৰ DC দিল্লী কেপিটেল। তহঁত চলিকেইটা বঢ়িয়া, তহঁত নৱপ্ৰজন্ম, এইবাৰ তহঁতে ফাইনেল খেলিব লাগিব। বঢ়িয়া খেলি আছে গোটেইকেইটাই। আমাৰ পণ্টক অলপমান ভাল খেলিব প্ৰেক্টিচ কৰিব দি, সি কেৱল উল্টে পাক দি ঝাপি থাকিলি নহয় ফিল্ডত, অলপ ক্ৰিকেট খেলিব দি। গতিকে বঢ়িয়া খেলি আছে বাকীকেইটা। তহঁতে এবাৰ চেম্পিয়ন হ'ব লাগিব দেই চলিহাত। তহঁতে নৱপ্ৰজন্ম, তহঁতে দেশ জ্বলাবও পাৰা, দেশ বনাবও পাৰা। গতিকে এবাৰ তহঁত চেম্পিয়ন হ'ব লাগিব, বুজি পাইছে না? এবাৰ চেম্পিয়ন হ'ব লাগিব তহঁত। ৰোল নম্বৰ 3 কিংছ 11 পাঞ্জাৱ। পাঞ্জাৱৰ 11টা ৰজা। তহঁতেও ধুনীয়া খেলি আছে এবাৰ, বঢ়িয়া। ৰাহুল ফৰ্মত আছে, 2 ৰাহুল ফৰ্মত। গতিকে তহঁতে এইবাৰ চেম্পিয়ন হ'ব লাগিব, তহঁতেও ফাইনেল খেলিব লাগিব এবাৰ। তহঁত ফেভাৰেট মোৰ, তহঁতৰ মালিকেনীৰ কাৰণেহে তহঁতক ভাল লাগে। তহঁতৰ মালিকেনীটো কম ধুনীয়া নে পিটি জিন্তা বাইদেউ, তেওঁৰ কাৰণে তহঁতক ভাল লাগে। চলিকেইটাই ভাল খেলা, তহঁতে বঢ়িয়া খেল। এইবাৰ তহঁতে ফাইনেল খেলিব লাগিব দেই, বহুত কষ্ট কৰিছে পাপাহঁতে, বুজিছে না? ভাল খেল ভাল খেল। ৰোল নম্বৰ 4 RCB ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ। বঢ়িয়া ভাল খবৰ এটা আছে, কোহলি দা ফৰ্মত। এবাৰ আমাক 2টা ভাল খবৰ একেলগে লাগে, এটা অনুষ্কাবো মাঘবো সেইটো, আৰু এবাৰ IPL চেম্পিয়ন হ'ব লাগিব। তহঁতৰ ফেন মখাই কম তহঁতক ইনচাল কৰাৰ পিছতো ছাপোৰ্ট কৰি থাকে, কম ইনচাল দি তহঁতক। আৰু উমেশ যাদৱক এই এখন জালুকবাৰী বা আৰাবাৰীত পাণ দোকান এখন পাতি দি সি এই চোতালত ক্ৰিকেট খেলি থকা এখন পাইছে, বুজিছে না? বিৰাট দা ফৰ্মত, এইবাৰ চেম্পিয়ন হ'ব লাগিব ভাই, হাত জোৰ কৰিছোঁ। গতিকে ভাল খবৰ এটা লাগে এইবাৰ, 2টা ভাল খবৰ একেলগে লাগিব। আৰু উমেশ যাদৱক বহাই থৈ দি, সি নৰেই, তাৰ দৌৰি ক্ৰিকেট খেলা সি নৰে দে, তাক আৰু বহো এইবাৰ। আৰু বিৰাট দা আপোনাক পাৰ্চনেলি কৈছোঁ, যদি বৌক হস্পিটেলত ৰখিব লাগে বা তেনেকুৱা কিবা লাগে মোক আপুনি যোগাযোগ কৰিব, মই বৌক হস্পিটেলত ৰখি দিম। বাকী আপুনি মুঠতে চেম্পিয়ন হৈ এইবাৰ আহিব লাগে। বৌক চেকআপত নিব লাগে, সেইলা মই নিম, চিন্তা কৰিব নালাগে। আপুনি মাত্ৰ এবাৰ চেকআপৰ পৰা কি বুলি কয় চেম্পিয়ন হৈ আহিব লাগে, বুজি পাইছে না? এই শৰ্মা জোৱাকৰ নামটো ৰাখবি আৰু, হাত জোৰ কৰিছোঁ ভাই, শৰ্মা জোৱাকৰ সন্মানটো ৰাখবি আৰু, বুজি পাইছে না? বাকী বাৰু চব ঠিকে আছে। ৰোল নম্বৰ 5 SRH ছানৰাইজাৰ্ছ হায়দৰাবাদ। একেবাৰে কথা এটা কওঁ, বেয়া নাপাবি, IPLত চবতকৈ কামোৰ লগা টিমটো তহঁত, বুজিছেনে? তহঁতৰ দেশটো ভাল লাগে না কিবা খেলা ভাল লাগে, একদম ভাল নালাগে। তহঁতে একদম ফকতীয়া টিম তহঁত আৰু ভাই, সঁচা কথা কৈছোঁ, বেয়া চেয়া নাপাবি। একদম তহঁতৰ খেলা ভাল নালাগে, কিবা একদম কিবা কি ক'ম, কিবা একদম ভাল লাগে। তহঁতৰ চেম্পিয়ন হ'ব নালাগে, তহঁত বাহিৰে হ'লো এখানো জিকিব নালাগে তহঁত, বুজিছেনে? একদম ভাল লাগে তহঁতৰ খেলা, সঁচা কথা কৈছোঁ আৰু। ৰোল নম্বৰ 6 মুম্বাই ইণ্ডিয়ানছ আৰু মাৰৱাৰীৰ আইডিয়া। তহঁতৰ মালিক যদি আম্বানী নহ'ল হয় তহঁতে এখনো IPL জিকিব নোৱাৰিলি হয়, এইটো সঁচা কথা। আৰু বাকীবিলাক প্লেয়াৰ খেলে কেইটা, 11টাই খেলা কেইখন বাকীকেইটা টিমত, কিন্তু তহঁতৰ খেলাই 13টাই। কাৰণে এম্পিয়াৰ 2টাও আম্বানীয়ে কিনেই। আম্বানীক এইবিলাক বাদ দিবা দি ভালকৈ খেলি পেলাই যি এইবিলাক এম্পিয়াৰ কিয়া কিনা। সেইবাৰ ন' বলত এদিনা ডেভিলিয়াৰ্ছক আউট দিছিল, LBW আউট নহ'ল কাৰণেহে, বুজিছে না? এইবিলাক কিনা পইচা পাতি খেলি জিক না, এইবিলাক আম্বানীয়ে গোটেই এম্পিয়াৰ কিনিব, কিবা কিনিব, কিনি পেলাই জিকা তহঁতে। সেইবিলাক বস্তু ভাল নালাগে, হয়নে নহয় কচোন? আৰু ৰোহিত শৰ্মাৰ সেইটো পেট নে কি, সেইটো সঁচা কথা, সেইটো পেট নে তাৰ? সি তাক ভবা লাগিছিল মাৰোৱাৰী দোকানী,
ফুল ক্ৰিকেটাৰ তাৰ পেটটো চাই পেলাই সেইদিনা কি হ'ল ক্ৰিকেট খেলা চাই থাকোঁতে এই কেমেৰাই ডাইৰেক্ট ৰোহিত শৰ্মাৰ পেটটো দেখালা তেতিয়া দেখাওঁতে মায়ে সুধিছে মোক বোলে এই হেৰি কি বুলি কয় গৰ্ভৱতী মহিলায়ো ক্ৰিকেট খেলে নেকি বুলি কৈছে মই কৈছোঁ কিয় হয় তাৰ মায়ে কৈছে এই ৰোহিত সেইটো দেখোন এই পেটটো যি দেখাইছে কিবা পেট হোৱা তিৰিৰ পেট হান লাগে দেখোন মই কৈছোঁ এই নকবি সেনকৈ সেইটো ৰোহিত শৰ্মা মায়ে কৈছে এই মুখখন চালৰ কাৰণেহে গম পালোঁ নহ'লে কিবা ৰোহিত শৰ্মাৰ পেট নে পেট হোৱা তিৰিৰ পেট আকৌ গমেই নাপায় এনেকুৱা কথা পেটটো অলপ কমাবা দিতা বাকী চব ঠিকে আছে ভাল খেলছি বাৰু শৰ্মাৰ চলিটো ভাল খেলছি গতিকে পেটটো অলপ কমাবা দি বাকী ঠিকে আছে আৰু এম্পিয়াৰ কিনাটো বাদ দি খেলি জিকবা চেষ্টা কৰ এম্পিয়াৰ নিকিনবি দেই বেয়া কথা এইগিলা ৰোল নম্বৰ 7 ৰাজস্থান ৰয়েলছৰ কথানো কি ক'ম অসমৰ ল'ৰা এটা আছে ৰিয়ান দা ভাল খেলিব লাগিছিল ভাল নেখেলিলে বাৰু সেইটো বেয়া লাগছে অলপমান বাকী মোটামুটি ঠিকে আছে 2 বছৰ বনবাস খাটি আহিছা তাৰপিছতো তোমালোকক স্বাগতম জনাইছোঁ ভাল খেলা জিকা 2 বছৰ বনবাস হোৱাৰ পিছত আপডেট হৈ আহিছে ভাল লাগিছে বাকী ৰিয়ান দাই ভাল খেলি অলপ ভাল লাগিল হয় আৰু বাকী মোটামুটি ঠিকে আছে পিংক কালাৰৰ ড্ৰেছটো ভাল লাগছে তোমালোকৰ আৰু পিংক কালাৰ বুলি কোৱাৰ লগে বেলেগ বস্তু লেগিয়া মনত পৰে আজিকালি বাকী মোটামুটি ঠিকে আছে বাৰু ভাল খেলি জিকবি নিচিনি হাৰবি নহ'লে ভাল খেলি জিকবি সেয়ে ৰোল নম্বৰ 8 CSK চেন্নাই ছুপাৰ কিংছ তোমালোকেও 2 বছৰ বনবাস খাটি আহিছা ফিক্সিঙৰ কাৰণে ভাল খেলা এবাৰ জিকিব লাগিব বাকী টিমটো ভালেই লাগে ডেকা চামটো অলপ কম বুঢ়া পাৰ্টিটো অলপ বেছি আছে ইয়াত বাকী একো নাই আৰু তোমালোকক কৈছোঁ দেই CSK কিন্তু কোনো তোল নকৰিবা CSK তোল কৰাৰ আগতে তুমি নিজে পৰীক্ষাত নকল কৰি ধৰা পৰাৰ পিছত 2 বছৰ বহিষ্কাৰ হৈ দেখাবা বুজিছে না কাৰণ CSK 2 বছৰ বহিষ্কাৰ হৈ দেখাইছে তুমিও 2 বছৰ বহিষ্কাৰ হৈ দেখুৱাৰ পিছতে CSK তোল কৰিবা বাকী ঠিকে আছে মোটামুটি আৰু কেৰাই যাদৱক কিয় লৈছে সেইটো কথা বুজি নাপালোঁ টিমত বাকী এনেই ঠিকে আছে জিকবু ভাল লাগে কিন্তু অলপ টুক টাকটো বেছিকৈ খেলে মাৰাতকৈ টুক টাকটো অলপ বেছি সেইকাৰণে আৰু যেন তেন আৰু জিকিলে ভাল লাগব সেয়ে It's hard to breathe, but that's alright. Hush.